কাৰ্যালয়ত আজি আমি কাৰ্বি ভূমিত বৰ্তমান সময়ত যে পৰিৱেশ পৰিস্থিতি যে দেখিবলৈ পাইছে ইয়াৰ ওপৰত আমি সংবাদ মেল আয়োজন কৰিছোঁ। প্ৰথম কথাটো হ'ল যে পাৰ্বত্য জিলা ৱেষ্ট কাৰ্বি আংলং জিলাৰ খেৰণি আৰু ডংকা মোকামত যোৱা 22 আৰু যোৱাকালি 23 এই দুদিনত যিখিনি হিংসাত্মক ঘটনা বা যিখিনি অপ্ৰীতিকৰ ঘটনা ঘটিছে, যি অনাকাংক্ষিত আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, এইটো আটাইতকৈ উদ্বেগজনক পৰিৱেশ বুলি আমি বিবেচিত কৰিছোঁ। আৰু এই ঘটনাটো হ'ব নালাগিছিল, কিন্তু আজি আমি গম পাইছোঁ যে এই ঘটনাত হতাহতিত ইয়াত দুগৰাকী কাৰ্বি লোক প্ৰতিবাদী লোক তাত নিহত হৈছে আৰু লগতে পুলিচ আৰক্ষী কৰ্মীও বা প্ৰশাসনৰ লোকো তাত আহত হৈছে। এই গোটেই ঘটনাত নিখিল বড়ো ছাত্ৰ সন্থাই আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰোঁ। 2 নম্বৰ কথাটো হ'ল যে এই দুৰ্যোগৰ সময়ত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজ, কাৰ্বি ৰাইজৰ লগত আৰু কাৰ্বি আংলঙত বসবাস কৰা সকলো জনজাতি ৰাইজ, খিলঞ্জীয়া অসমীয়া লগত আমি এই দুৰ্যোগৰ সময়ত আমি থিয় দিছোঁ আৰু সদায় শিখ শিডিউলৰ অস্তিত্বৰ কাৰণে, শিখ শিডিউলৰ ভূমিৰ কাৰণে, ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ভূমিৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি সদায় ডিমা হাছাও, কাৰ্বি আংলং, BTC আমি একেলগে কাম কৰি যাম আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে একেলগে আমি থিয় হোৱাটো সেই সময়ত আহ্বান বুলি আমি ক'ব বিচাৰোঁ। কিন্তু এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, প্ৰতিবাদ কৰিবলৈ যাওঁতে বা প্ৰতিবাদৰ যি পৰিৱেশ পৰিস্থিতি যাতে কোনো কাৰণত হিংসাৰ ৰূপ নলয়, আইন যাতে হাতত তুলি নলয়, তাত যাতে ভাইলেন্স কোনো কাৰণত নহয়, প্ৰতিটো আন্দোলন শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হ'ব লাগে, তাকে আমি কামনা কৰোঁ। আৰু এই ঘটনাটো হ'বলৈ কিয় পালে? এই ঘটনাটো যোনটো আমি বিবেচনা কৰিছোঁ, আমাৰ যিখিনি অবজাৰ্ভেশ্যনত আমি দেখিবলৈ পাইছোঁ যে 13 দিনকে দীঘলীয়া যি এটা গণতান্ত্ৰিক যি এটা হাংগাৰ ষ্ট্ৰাইক আছিল, তেওঁলোকৰ অনশন আছিল, শান্তিপূৰ্ণ যি অনশন, সেই অনশনটো চৰকাৰখনে, অসম চৰকাৰে হওক, কাৰ্বি আংলং চৰকাৰে হওক, যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্বটো দিয়া আমি দেখিবলৈ পোৱা নাই। আৰু শেষত আহি 13 দিন পাৰ হোৱাৰ পিছত 22 তাৰিখে আবেলি 4টা বজাত আলোচনা হ'ব, কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্যৰ উপস্থিতিত আলোচনা হ'ব, সেই কথাটো আমি জানিব পাৰিছোঁ। কিন্তু তাৰ আগতে ৰাতিপুৱা 3টা বজাত অনশনকাৰী লিংচন ৰংফাৰৰ নেতৃত্বত যিখিনি 7গৰাকী অনশনকাৰী আছিল, 13 দিনকে তেওঁলোকে শান্তিপূৰ্ণ অনশনত বহিছিল, তেওঁলোকক জোৰ জবৰদস্তিকে তাত পুলিচ হতুৱাই তেওঁলোকক ৰাতিপুৱা 3টা বজাত উঠাই লৈ গৈছে আৰু পিছলৈ কোৱা হ'ল যে তেওঁলোকক শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোকক উঠাই লৈ গৈছে। আচলতে এই কথাটো ভুল বুজাবুজি হৈছে আৰু শাৰীৰিক যদি অসুস্থতা আছিল, কি কাৰণত ৰাতিপুৱা 3টা বজাত ততাতৈয়াকৈ তাত মেডিকেল আনি পেলাই, তাত নাৰ্ছ ডক্টৰ আনি পেলাই, তাক চেলাইন দি পেলাই তেওঁলোকক তাতে ট্ৰিটমেণ্ট কৰিব পাৰিলে হয়। তেওঁলোকক কোনো ভালকৈ কথা নাপাতাকৈ কিয় উঠাই লৈ গ'ল? আৰু ইয়াৰ পৰাই এই যি হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটিছে, যোনটো ভুল বুজাবুজিৰ এটা মানে পৰিৱেশ আৰু জবৰদস্তি এই অনশনকাৰীৰ ওপৰত যি প্ৰশাসনৰ যি এটা তেওঁলোকক উঠাই লৈ যোৱা যি পৰিৱেশ, তাৰ পৰাই হোৱা বুলি আমি মানে দেখিবলৈ পাইছোঁ আৰু আমি ক'ব বিচাৰোঁ। আৰু ইয়াৰ কাৰণে যোৱা দুদিনত যিখিনি ঘটনা হৈ গ'ল, যাতে এইটো সমাজ মানে শান্তিৰ এটা আলোচনাৰ ডাইলগ, এমিকেবল নেগচিয়েশ্যনৰ পিনে যাতে যায় আৰু অনশনকাৰী, আন্দোলনকাৰী, প্ৰতিবাদকাৰী যি PGR VGR ভূমি সংৰক্ষণ আৰু তাত নিৰাপত্তাৰ কাৰণে ইয়াত মানে সুনিশ্চিত কৰাৰ কাৰণে তেওঁলোকে যি প্ৰতিবাদত নামিছিল, সেইটো মানে মান্যতা দি পেলাই অসম চৰকাৰ, কাৰ্বি আংলং
চৰকাৰে অতি শীঘ্ৰে আলোচনাত তেওঁলোকে বহিব লাগে আৰু আলাপ আলোচনাৰ মাজেদি শান্তিপূৰ্ণ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি যাহাতে এই যি তেওঁলোকৰ দাবী যি ন্যায্য দাবী যি অধিকাৰ এই অধিকাৰৰ প্ৰতি যাতে সন্মান জনাই পেলাই যাতে মীমাংসা ওলায় তাকে আমি কামনা কৰিছোঁ আৰু সমান্তৰালভাৱে BTC 6 শিডিউলে হওক কাৰ্বি আংলঙে হওক ডিমা হাছাওৱে হওক জনজাতিসকলৰ যোনটো অস্তিত্বৰ কাৰণে ৰক্ষাৰ কাৰণে আৰু ইয়াত থকা খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰৰ কাৰণে যি অস্তিত্বৰ কাৰণে এই যে 6 শিডিউলটো গঠন কৰা হৈছিল জনজাতিৰ স্বাৰ্থত আৰু ইয়াত থকা ভূমিপুত্ৰৰ লোকসকলৰ স্বাৰ্থত সেই স্বাৰ্থটো বৰ্তমান পৰ্যায়ত কোনোবা নহয় কোনোবা পিনি মানে ডাইলুট হৈ গৈছে নেকি বা যিসকল শাসক যিসকল চৰকাৰত আছে তেওঁলোকে নিৰাপত্তা দিয়াত তেওঁলোকে এই অধিকাৰটো সুনিশ্চিত কৰাত কোনোবা নহয় কোনোবা বিফল হৈছে নেকি তাৰে প্ৰতিফলন হোৱা আমি এই যি ঘটনা সেই ঘটনাটো আমি দেখিবলৈ পাইছোঁ তো ইয়াৰ কাৰণে সদায় চৰকাৰখনে দাবীৰ প্ৰতি আলোচনাত আমন্ত্ৰণ জনাব লাগে আৰু আলোচনাৰ মাজেদি সমাধান সূত্ৰ ওলাব লাগে আমি শুনিবলৈ পাইছোঁ যে BTC আৰু BTRতো বহুতো লোকক ভূমি প্ৰদান কৰিবলৈ গৈ আছে আৰু মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ বাৰম্বাৰ সভা সমিতিয়ে কৈ আছে যে আমি মাটি পট্টা দিম আমি ৱেলকাম জনাইছোঁ আমি তেখেতক মানে আদৰণি জনাইছোঁ তেওঁ মাটি পট্টা দিব বিচাৰিছে কিন্তু মাটি পট্টা দিবলৈ যাওঁতে ভূমি পট্টা দিবলৈ যাওঁতে যাতে অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ ভাৰতীয় নাগৰিক তেওঁলোকে যাতে নিয়ম ভংগ কৰি পেলাই যাতে ভূমি পট্টা নাপায় প্ৰকৃত ভাৰতীয় নাগৰিক আৰু প্ৰকৃত জনজাতি খিলঞ্জীয়া যিখিনি অসমীয়া বা ভূমিপুত্ৰ বা জনজাতি তেওঁলোকে মাটি পট্টা পাওক আমাক ক'ব লগা নাই আইনৰ নিয়মৰ মাজেদি মাটি পট্টা পাওক আৰু ট্ৰাইবেল বেলেঞ্চ ব্লকক সুৰক্ষা কৰি পেলাই ইয়াত যিসকলে সুৰক্ষিত শ্ৰেণী হয় তেওঁলোকে ভূমি পট্টা পাওক জনজাতিসকলে ভূমি পট্টা পাওক আৰু নন ট্ৰাইবেল বেলেঞ্চ ব্লকৰ বাহিৰৰ যিখিনি ভূমি আছে সেই ভূমি খিলঞ্জীয়া ভূমিপুত্ৰ প্ৰকৃত ভাৰতীয় নাগৰিকে ভূমি পট্টা পাওক মই ইয়াত কোনো জাতি জনগোষ্ঠী কাকো মই টাৰ্গেট কৰিব বিচৰা নাই কথাটো স্পষ্ট আৰু 2003 লোকে 6 শিডিউল যোনটো হৈছিল বনাফাইড যোনটো নাগৰিক হয় যিসকলৰ ককা আইতা যিসকলৰ মা দেউতা বৰ্তমান তেওঁলোকৰ নাতি নাতিনীয়েক আছে তেওঁলোকে ভূমি পট্টা পাওক আৰু এই ক্ষেত্ৰত আমাৰ কোনো বাধা নাই কিন্তু অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ ভাৰতীয় নাগৰিকে আইন ভংগ কৰি নিয়ম ভংগ কৰি নিয়মটো জলাঞ্জলি দি ৰাজনৈতিক স্বাৰ্থত ভোট বেংকৰ স্বাৰ্থত যদি মাটি পট্টা প্ৰদান কৰা যায় তেতিয়াহ'লে এই 6 শিডিউল পোৱাৰ আমাৰ অধিকাৰটো ক'ত এই 6 শিডিউল যে আমি পালোঁ ইয়াৰ যি অধিকাৰৰ কাৰণে যি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেই অঞ্চলটো সংৰক্ষণ কাৰণে অসমখনক মানে সুৰক্ষিত কৰিব বিচাৰিলে 6 শিডিউলক সুৰক্ষিত হ'ব লাগিব 6 শিডিউলক যদি এক ঠাইত ঠেলি দি পেলাই অসমখনক সুৰক্ষিত কথা চিন্তা কৰিলে কেতিয়াও এইটো বাস্তৱত ৰূপায়িত নহ'ব তো ইয়াৰ কাৰণে মই BTR চৰকাৰ প্ৰশাসনক মই আহ্বান জনাব বিচাৰিছোঁ কোনো কাৰণত যাহাতে ভূমি পট্টা মাটি পট্টা আমি আদৰণি জনাইছোঁ কিন্তু অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ ভাৰতীয় নাগৰিকে যাতে বেআইনীভাৱে নাপায় আৰু প্ৰকৃত ভাৰতীয় নাগৰিকে পাওক যি সম্প্ৰদায়ৰ নহওক যি জনগোষ্ঠীৰে নহওক আৰু ট্ৰাইবেল বেলেঞ্চ ব্লক য'ত য'ত আছে সেইটো সুৰক্ষিতভাৱে তাত যিখিনি সংৰক্ষিত শ্ৰেণী তেওঁলোকে পাওক আৰু যিখিনি বেলেঞ্চ ব্লকৰ বাহিৰত আছে খিলঞ্জীয়া অসমীয়াই হওক ভূমিপুত্ৰই হওক আন আন জনগোষ্ঠী তেওঁলোকে যি ধৰণে নিয়ম আৰু আইন আছে যি অসমখনত লেণ্ড যি ল আছে BTCৰ যিখিনি মাটিৰ যিখিনি আইন আৰু নিয়ম আছে সেইমতে পাওক আমাৰ একো ক'বলগীয়া নাই এই কথাটো আমি স্পষ্ট কৰিলোঁ আৰু কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ কাৰণে অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নেতৃত্বত শান্তি ঘূৰাই অনাৰ কাৰণে কাম কৰক আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলনৰ মাজেদি আমি ন্যায় বিচাৰিব লাগিব 6 শিডিউলক সুৰক্ষিত ভৱিষ্যত আমি বিচাৰিব লাগিব এইখিনি কথাই আমি কৰোঁ বৰ্তমান সময়ত চেফটি কিমান নিয়ম যিহেতু চৰকাৰে যিটো ৰোল প্লে কৰিছে ক্ৰিটিকেল দেখা যায় চাওক ভাৰতত যেতিয়া সংবিধান প্ৰণয়ন হৈছিল ডক্টৰ B.R. আম্বেদকাৰ ৰাও ডাঙৰীয়াৰ যি কনষ্টিটিউৱেণ্ট এছেম্বলি আৰু সেই সময়ত
আমাৰ এজন মহান মানে উত্তৰ পূৰ্বাঞ্চলত স্বাধীনতা সংগ্ৰামত জড়িত আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত বা এই সময়ত আজিৰ 7 ভনী একেলগে আছিল। এই 7 ভনীৰ যিখিনি জনজাতি মূল অধ্যুষিত অঞ্চল সেইখিনি সুৰক্ষিত শ্ৰেণী ৰাখিবৰ কাৰণে যিহেতু চেণ্ট্ৰেল ইণ্ডিয়াত 5th শিডিউল আছে আৰু উত্তৰ পূৰ্বাঞ্চলত জনজাতিক সংৰক্ষণ যদি কৰিব লাগে, তেওঁলোকক প্ৰটেকশ্যন যদি দিব লাগে, ভূমি বা আইডেণ্টিটি গোটেই অস্তিত্ব যদি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে 6th শিডিউল তাত সন্নিৱিষ্ট কৰা হৈছে। আৰু এই 6th শিডিউলৰ আধাৰতে আজি উত্তৰ পূৰ্বাঞ্চলত মিজোৰামত 3টা 6th শিডিউল, মেঘালয়ত 3টা 6th শিডিউল, ত্ৰিপুৰাত এটা 6th শিডিউল আৰু অসমত 3টা 6th শিডিউল, 10খন 6th শিডিউল নিৰ্মাণ হৈছে, গঠন হৈছে। আৰু এই 6th শিডিউলবিলাকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ইয়াত থকা ভূমিপুত্ৰ জনজাতি লোকসকলে মাত মাতি আহিছে। কিন্তু সময় আৰু সময়ত আমি দেখিবলৈ পালোঁ স্বাধীনতা ৭৮ বছৰত আজিৰ তাৰিখতো এই 6th শিডিউল অঞ্চলখন যেনেকুৱা অধিকাৰৰ সংবিধানত লিখা আছিল, যি মানে 244(2)ৰ কথা ইয়াত যিখিনি লিখা আছিল, সেই লিখা কথাবিলাকে মাজে মাজে সময়ে সময়ে অধিকাৰৰ পৰা বঞ্চিত হোৱা নিচিনা আমি উপলব্ধি কৰোঁ। আৰু যেতিয়া ইয়াত যি দলে নহওক কিয়, যি নেতৃত্বই নহওক কিয় চৰকাৰত আহে, চৰকাৰত আহিবৰ কাৰণে, ক্ষমতাত আহিবৰ কাৰণে ভোট বেংকৰ যেতিয়া চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে বৰ্তমানৰ জনজাতিৰ বা 6th শিডিউলত থকা আন আন জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰতি যেতিয়া বিপন্ন হয় কৰে, তেতিয়াই অস্তিত্বৰ সংকটত আহে। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট কথা, 6th শিডিউল যি প্ৰকৃততে যি উদ্দেশ্য, যি লক্ষ্য স্থিৰ কৰি পেলাই সংবিধান কনষ্টিটিউৱেণ্ট যি এছেম্বলিয়ে গঠন কৰিছিল, ইয়াৰ পিছত 10খন 6th শিডিউল উত্তৰ পূৰ্বাঞ্চলত গঠন কৰা হ'ল। ইয়াৰ যদি প্ৰকৃত অস্তিত্ব, ইয়াৰ ভূমি, ইয়াৰ আইডেণ্টিটি, ইয়াৰ কালচাৰ, সকলো সাংবিধানিক যিখিনি ৰাজনৈতিক যিখিনি অধিকাৰ আৰু মৰ্যাদা যদি অক্ষুণ্ণ যদি নাৰাখে, যেতিয়া ইয়াত বিপদ আহিছে, ইয়াত আঘাত দিছে, কোনোবাই এইটো আক্ৰমণ কৰিব বিচাৰিছে, তেতিয়াই এই অঞ্চলত থকা জনজাতি লোকসকল, আন আন খিলঞ্জীয়া লোকসকলৰ এই যি 6th শিডিউলৰ প্ৰতি যে ভাবুকি আহিছে, তাৰ প্ৰতি শংকা হয়। আৰু যেতিয়া শংকা হয়, চৰকাৰে যেতিয়া আলোচনা নকৰে, চৰকাৰে যেতিয়া কথাবিলাক ডাইলগত, নেগচিয়েশ্যনত, এমিকেবল চলিউশ্যনত নাযায়, তেতিয়াই এইবিলাক সংঘাত বৃদ্ধি পায়। আৰু এইটো চৰকাৰৰ ভুল নীতিৰ কাৰণে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যদি পদক্ষেপ ল'লেহেঁতেন, আজি BTCয়ে হওক, ডিমা হাছাওৱে হওক, যি পৰিৱেশ সৃষ্টি হৈছে ইয়াত পদক্ষেপ যদি লয়, আলোচনা কৰে, তেতিয়া এনেকুৱা সংঘাত, সংঘৰ্ষ, হিংসাত্মক ঘটনা আমি কেতিয়াও দেখিবলৈ নাপাওঁ। আৰু এই অস্তিত্ব যে সংকটত পৰিছে, আমি এইটো উপলব্ধি কৰিবলৈ আমি মানে ওচৰতে আমি নাপাব। কাৰণ যেতিয়া সংকট আহে, সেই সংকটটো আমি যেতিয়া প্ৰকাশ কৰোঁ আৰু চৰকাৰ যেতিয়া নুশুনে, তাত সংঘাত আৰম্ভ হয়, তাত গেপ আৰম্ভ হয়। এই কথাই স্পষ্ট। ট্ৰাইবেল এৰিয়াসমূহত যে ভাৰতৰ পৰা আহি পেলাই যিটো মাটি যে দখল কৰিব পাৰে, কিমান এনেকুৱা মানে আমি দেখা পাওঁ, ইমান কেনেকুৱা ইজি কেনেকুৱা হয়? নাই, কোনো 6th শিডিউল এৰিয়াত বা জনজাতিৰ বেষ্টনীৰে আৱেষ্টনীত নিয়ম আৰু আইন আছে। আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886, ইয়াত চেপ্টাৰ 10ৰ কথা, ট্ৰাইবেল বেলেঞ্চ ব্লকৰ কথা লিখা আছে। 6th শিডিউল কাৰ্বি আংলং, ডিমা হাছাও সেইটো এটা সুকীয়া ব্যৱস্থা কৰা হৈছে। BTCখন এমেণ্ডেড 6th শিডিউল হয়। ইয়াত জনজাতিৰ যিমান অধিকাৰ আছে, অজনজাতি যিখিনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বা আন আন অসমীয়া খিলঞ্জীয়া যিখিনি ইয়াত আছে, তেওঁলোকৰো অধিকাৰ আছে, নন ট্ৰাইবেলৰ। কিন্তু কথাটো হ'ল যে নিয়মৰ আওতাত সকলো কাম হ'ব লাগে। যেতিয়া নিয়ম ভংগ হয়, আৰু নিয়ম ভংগ হোৱাৰ কাৰণে আজি PGR আৰু VGRত কাৰ্বি আংলঙত এই যে খেৰণিৰ যি ঘটনা হ'ল, তাত ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কোনে তাক তেওঁলোকক স্থাপন কৰিলে, আৰু যি অলপ সংখ্যক আছিল বুলি কৈছিল, এতিয়া এইটো বৃদ্ধি পাই পেলাই বহুত সংখ্যক হৈ গ'ল। এতিয়া দুখটো কাৰ? যদি যিসকলে আহিছে তেওঁলোকৰ প্ৰতি যদি দুখটো ঠেলে, তেওঁলোকে ক'ব যে আমিতো বহুত বছৰ যুগ যুগৰ পৰা ইয়াতে আছে। তো চৰকাৰখনে ইয়াৰ এটা সমাধান সূত্ৰ ওলাব লাগিব যে কিয় আহিছিল, কেনেকৈ আহিছিল। আমি
কাৰো প্ৰতি আমাৰ হিংসা বা অন্যায় মনোভাৱ নাই, কিন্তু আচল কথাটো হ'ল যে যিসকল অনুপ্ৰৱেশকাৰী, যিসকল অবৈধ ভাৰতীয় নাগৰিক, ইয়াত ক্লিয়াৰ এটা কথাটো বুজিব লাগিব যে কাৰোবাক ক'লে যে কোনোবা বেয়া পাব লাগে আৰু নিজকে যে সিপিনি টানি ল'ব লাগে, এই কথাবিলাক নহয়। মই খোলা খুলিকৈ কথাবিলাক ক'ব বিচৰা নাই। কথাটো হ'ল যে অবৈধ ভাৰতীয় নাগৰিক, অবৈধ অনুপ্ৰৱেশকাৰী, সেইটো এটা ক্লিয়াৰ কাট বুজি ল'ব লাগিব। আৰু তাৰপিছত ভাৰতীয় নাগৰিক হৈও যদি আইন ভংগ কৰি পেলাই যদি কাৰোবাৰ যদি প্ৰটেক্টেড এৰিয়াত যদি সোমাই গৈছে, তেতিয়াতো এই অস্তিত্বৰ ভাবুকি তাত থকা লোকসকলে নিশ্চয় ফিল কৰিব, আৰু এই ফিল কৰাৰ কাৰণে এইবিলাক সমস্যা হৈছে। চৰকাৰে ইয়াৰ প্ৰতি নজৰ দিব লাগে। অসমখনত যথেষ্ট উচ্ছেদ চলি আছে, আৰু উচ্ছেদৰ যি পৰিৱেশ পৰিস্থিতি আমি দেখিবলৈ পাইছে, এইটো গোটেই অসমবাসীয়ে দেখা পাইছে। তো সকলোৱে বিচাৰিছে নিজৰ নিজৰ অঞ্চল সুৰক্ষিত হওক। আমি কাৰো প্ৰতি অন্যায় নিবিচাৰোঁ, কাৰো প্ৰতি আমাৰ হিংসা মনোভাৱ নাই, কিন্তু কথাটো হ'ল যে অধিকাৰ, সুৰক্ষিত ভৱিষ্যত, অস্তিত্বৰ যেতিয়া বিপন্ন হ'ব, তেতিয়া গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে মাত মাতিবলৈ অহা, অনশনত বহা মানুহখিনিক যদি ৰাতিপুৱা 3টা বজাত যদি টানি লৈ যায় চুচুৰাই পেলাই, তাৰপিছত যদি কোৱা হয় এইটো ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছিল, সেই বুজাবুজিটো কিয় গেপ হ'ল? তাৰ কাৰণেহে এই ঘটনা সংঘটিত হৈছিল। হ'ব।